তোমাৰ কলচি ওম দৈ একচল দিয়াই নাম 51 টকা এটা হোম দক্ষিণা দৰা দিয়ক উলিয়াই লৈ আহা আনি আছো তো আজিৰ বিয়াখন হৈছে বকো জালুকবাৰী তো মানে মই গুৰুক ল'ব আহিলো মানে ঠাকুৰীয়া ঘৰত আছে আজি তো কি হল কিয় লুকাব লাগছা আজি ভালকে মাৰব লাগিব দেই আপি চাপি চাই থাকা নহয় তোৰ আৰু আমাৰ কেমেৰা চেমেৰা এনেকে মজা আমৰেলা চামৰেলা ৰেডি হৈ গ'ল তো এতিয়া খালি যাব লাগে যাৱাৰ আগতে মানে গুৰু বোলে ভাত খোৱা নাই আৰু কুকাৰটোৰ হুইচেল মাৰাকে বাচ্ছা আছে কেইটা হুইচেল মাৰলা এটা আৰু এটা বাকী আছে হুচিয়া আৰু মানে বহুত অপেক্ষাত তো হুচিয়ালৰ বাট চাই থাকোতে তো গুৰু এতিয়া হৈ গ'ল মানে পুৰা ফুৰ্তি আৰু কি আলু ভাত চুপেন মেইনা হৈছে পানী বেছি হৈছে দেখোন কালে যাব লাগে শ্ৰাদ্ধ আৰম্ভ হয় আৰু ৰাতিপুৱাৰ সাজটো মানে আলু পিটিকা ঠঙা একদম গুৰু বৰ্তমান ভাত খাইছে আমি এতিয়া যাম আৰু লাহেকে তো চাই থাকিব গুৰু ভাত একটাবা খুৱাই দিয়ে খুৱাই নালাগিব একটাবা তো এতিয়া আমি যাব ওলালো বিয়া ঘৰত তো গুৰু মজাকে আহিল এনেকে তবলা চবলা দে জল্দি জল্দি উঠ 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 ডাইৰেক্ট এইবাৰ বিয়া ঘৰ তো এতিয়া আমি বিয়া ঘৰ আহি পালো তো ভিতৰত গৈ দেখাইছো চাই থাকক গুৰু য তো এইখনে হ'ল এইখন বিয়াখন তো আমি ভিতৰত বৰ্তমান সোমালো পেণ্ডেলটো একবাৰ চাওকচোন একদম চালিয়া শৰ্মাদা আপুনিহে নেকি আৰু বাইদেউহতো এনেকে মানে বিয়াৰ আলু পিয়াজ দালি চালি গোটেই কাটি আছে আৰু মানে বেলুন ফুকা মানুহ চানুহ নাছিল তো ভাবিলো সেনেকে ময়ো দুটামান বেলুন ফুকি দি দিওঁ ফুলোৱা অলপ হৈছে তুমি ফুলোৱাচোন মুখেদি ফুকোৱা আৰু মানে গুৰু এতিয়া কেৰম খেলি আছে বৰ্তমান ফটো চটো মাৰা হৈ গ'ল চব্জি কাটা ফটো লৈ ললো আৰু ভাতৰ খুলিৰ ফটো লৈ ললো আৰু এতিয়া শ্ৰাদ্ধ চলি আছে আৰম্ভ হোৱা নাই অলপ টাইম লাগিব আৰম্ভ হওঁতে আৰু মানে আমাক এনেকৈ দৈ চিৰা খাব দিলে অলপ তো ভাবিলো খাই লওঁ ভাত হকলে কিন্তু অলপ দেৰি আছে আৰু মানে ইহঁতো মানে এনেকে চাউণ্ডটো ঠিক কৰি আছে মানে ৰাতি বম ডেন্স হ'ব বোলে আজি আৰু মানে বিয়াত এতিয়া মানুহ চানুহ নাই তো গুৰু বেলে ফটো অলপ উঠে তো প্ৰিয়াংকু ভাইকো লগ পালো মানে বিয়া মানে এই বিয়া খাব আহিছে আৰু তো ইলেকশ্যনতো যিটো কি বিভাগত আছিলে আলোচনী সম্পাদক বঢ়িয়া বঢ়িয়া আৰু এতিয়া আমি পানী তুলিবলৈ যাব ৰেডি হলো কলহ চলহবিলাক আনি আছে তো এনেকৈ পানী তুলিব যাব ওলালো ক'ত যাম দাদা পানী তুলিব ৰাইজৰ পুখুৰী কিমান দূৰত তো ৰাইজৰ পুখুৰীত যাই আছো চাই থাকিব তই না স্কুলৰ পৰা আহিলি হা স্কুল ছুটি হ'ল তো আমিও মানে এনেকৈ গৈ আছো তো পুখুৰীটো বৰ্তমান পোৱা নাই আৰু কিমান দূৰত আছে আৰু মানে আমাৰ গুৰুৱে মানে এইবাৰ বেল বজাব তো চাওক কেমেৰাটো দাদাক মাৰবা নিদে বেল বাজো আৰু মানে আমি আহি পুখুৰীটো পাই গলো তো ইমান বম ডাঙৰ পুখুৰী আৰু ইয়াতে ঘৰিয়াল চৰিয়ালো বোলে আছে শুনিছো তো চাই থাকিব ঘৰিয়ালটো দেখাব পাৰো না নোৱাৰো তো দাদাহঁতো আহি আছে পিছে পিছে আৰু বাইদেউহঁতে আহি পোৱা নাই তো বহুত লেজি মানে তাহাঁতে অলপ পুৰা লাহে লাহে খোজকাঢ়ি আছে তো গুৰুবা কোনফালে গেল ইফালে মানে পিনটো তাপ টাইম হৈ গ'ল গুৰুবা ক'ত আছে আহাই নাই তো একবাৰ নামিব তলত গুৰু ফটো পাইছা না অলপ জাগা টাকা মিলাই ল ধুনীয়াকে মিলাই ল
এইটো মানে থিপটো বনোৱা হৈছে না আচ্ছা তো পিণ্ডটোৰ কাৰণে দাদাই মানে থিপটো ধুনীয়াকে এনে মানে সমান কৰি আছে আৰু গুৰু এতে শুনিছো এলে বম ডাঙৰ ঘৰিয়াল এটা আছে চাবি আৰু পিছে দি টানি লৈ যাব ইফালে ওপৰৰ পৰা কেমেৰামেন মাৰি আছে মানে কেমেৰা মানে তলত কিয় অহা নাই বাইদেউহঁত এনে দে দে আৰু লাইনটো চাওক একদম বেয়া লাইন লাগছে কিন্তু ৰেলৰ ডাব্বাহেন আৰু আমি যিটো জাগাত আইছো না একদম প্ৰকাণ্ড পুখুৰী একদম ঘৰিয়াল কাচু চাচু গোটেই আছে আৰু ফটোখন চাই লওক একবাৰ এ মজা 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 ফটো একদম মজা ফটো আছে দেই তো এতিয়া পিণ্ডৰ কাম চলি আছে তো পিণ্ডখিনি এতিয়া গোটেই পিণ্ডৰ কামটো শেষ হ'লে এতিয়া মানে পানী তুলিব হাতেদি দি কেনে দনা দুখন তিনিবাৰ তলত দনা দুখন ন জোৰে গাওক গানটো জোৰে গাওক জোৰে গাওক পুখুৰীত কিবা ঘৰিয়াল চৰিয়াল আছে নেকি হা একো নাই কাবাই কৈছিল আৰু থাকা বুলি হা মানে গুৰুক মই ক'লো এটা চেলেঞ্জ দিলো যে যদি সাঁতুৰি আহিব পাৰে নাই যদি একবাৰ সাঁতুৰি আহিব পাৰে না লম্পেণ্ট চম্পেণ্ট খুলি পিনে তো 500 টাকা পুৰস্কাৰ হয় হা যাবি দে দে পিছত হ'ব চেলেঞ্জটো আৰু এইবিলাক চাওকচোন মানে বেঙৰ চানা মানে আমি বেংলেটু বুলি জানো আৰু এইটো আৰু মানে এনেকে বাইদেউহঁতে পানী তুলি আছে তো আগৰ পৰা মানে ফটো চটো মাৰিব নোৱাৰো মানে ইয়াতে জাগা তাগা নাই আৰু এই গুৰুক চাওকচোন এই গুৰু পানী তোলা হৈ গ'ল ভালকে ভালকে এইটো পানী তোলা হৈ গ'ল দিয়ক ধৰক আৰু মানে ময়ো এনেকৈ বাইদেউহঁতৰ মাজত শুনিলো তো গান গাই আছে তোমাৰ কলচি আৰু ইয়াক চাচোন চা একদম কাৰোবাৰ প্ৰেমত পৰছে কি মজা লৈ আছে তাৰ ওপৰত উঠি তো আমাক মানে এনেকে মাতি নি আছে আৰু মানে এনেকে আমৰেলা চামৰেলা লৈ আহিলো মানে লাইট চাইট নাই পুৰা একদম আন্ধাৰ তো পুৰা আন্ধাৰ মানে এইটো এইবাৰ জ্বলোৱা হ'ব ইয়াত তো চাই থাকা জ্বলি আছো আকৌ এটা এবাৰ মানে আমৰেলাটো টানিম তো বহুত আন্ধাৰ হৈছে ফটোবিলাক একদম কলা মলা হৈছে তো ভাবিলো এইটো দি এইবাৰ সহজ আনিম অলপ বিখ্যাত যন্ত্ৰটো উলিয়াইছো ৰাধা আমাৰ ফটো তুমি মানে মানুহটা বহুত লেজি কাম কৰিব লাগে ভিডিঅ' বনাই ভিডিঅ' মেইন ব্লগ তাৰ মানে ইথানে এটা হোৱা নাই এই উমলি আছে নটা বগি আছে নেকি আৰু এই বস্তুটো মানে কইনাৰ বহা চিটখনত এনেকে সোমাই দিলো আৰু মানে আইতাহঁতে বোলে কিবা ফটো চাই তো তাহাঁতে উঠিছিল এইটো চাই এইটো দেখছে আপুনি সেইটো আপুনি বঢ়িয়া হৈছে বঢ়িয়া একদম বঢ়িয়া
আৰু মানে এনেকৈ চকেছটো মানে ইমান কেইজন দাদাহঁত আছে তথাপিও দাঙিব পৰা নাই, মই যাইহে মানে চকেছটো দাঙিলোঁ। চাওকচোন এতিয়া ছিংগেল শ্বট। মানুহ চানুহ নাই, একদম খালী মানে। তো আৰু গধূলি গধূলি হ'ব কিজানি অলপ লাহে লাহে, আৰু ওচৰে পাজৰে মানুহখিনি মানে গধূলিহে আহে। তো এতিয়া নাই আৰু আলহী চালহী দুই এটা আহি আছে। তো কইনাও মানে এনেকৈ ঘূৰি আছে আৰু বেয়া ঘূৰা। আপোনাৰ হ'বলগীয়াজন কেইটা বজাত আহিব? 12টাত? অঁ, অলপ সোনকালে আহিব দিব, মানে আমাৰো ভাল হ'ব। টোপনি চোপনিৰে কথা আছেতো। অঁ দিয়ক, কল চল কৰি থাকিব আৰু খবৰ লৈ থাকিব। অঁ আৰু মানে গুৰু এনেকৈ চেয়াৰ এখন কৈ পাৰি দিলে ফেমিলি ফটো উঠিব এতিয়া। তো লাষ্ট ফিনিচিং আৰু কইনা গা ধুৱাব। তো আমি আহিলোঁ মানে কণী ল'ব দোকানত। তো দিনততো মাছ খাইছোৱে বাৰু, এতিয়া মানে আমি কণী দি ভাতটো খাম আৰু ৰাতিৰ সাঁজটো। তো দিনত মাছেদি খালোঁ বাৰু, এতিয়া মানে দোকানত আহিছোঁ কণী ল'ব। তো এতিয়া আমি দুয়োটা মানে কণী ল'ব আহিলোঁ দোকানত। তো চাই থাকক, দুটা দিলে হ'ব না, দুটা দিয়ক। এতিয়া মানে আমি এনেকৈ কণী চণী লৈ ল'লোঁ। তো গুৰুৰ কাৰণে এটা আৰু মোৰ কাৰণে এটা। তো তাতে যাই ভাজিম, চাই থাকিব। আৰু এতিয়া কণী ভাজিব ওলাইছোঁ। তো মানে এতিয়া মানে আমি মাছ নাখাওঁ আৰু কণী খাওঁ। তো এনেকৈ পিঁয়াজ চিয়াজ ৰেডি কৰি ল'লোঁ। তো দাদাও বোধহয় বিয়াৰ কি আপুনি কি ভাত নাখায় নেকি? বিয়াৰ আঞ্জা ভাত নাখায়? অঁ, আপুনি নিজে বনাই খাব মানে? এই বঢ়িয়া বঢ়িয়া। তো ময়ো মানে এতিয়া কণীটো মানে এনেকৈ লৈ ল'লোঁ গিলাচত, অলপ ফুটি দিওঁ। মানে কণীটো মানে মিক্স হ'ব লাগিবতো জ্বালা পিঁয়াজখিনি। তো চাই থাকক, এতিয়া মানে মিক্স কৰি আছোঁ। তো টাৱাখনত বহাই দিয়াৰহে কথা এতিয়া। তো টাৱাখন বহাই দিলোঁ বৰ্তমান। এতিয়া তেল দিম। এতিয়া কণীটো বহাই দিলোঁ বৰ্তমান, হ'বই আৰু মোৰ খন্তিবাত চাওকচোন, কণী লাৰা খন্তিয়ে না চামুচে এইবাৰ। এতিয়া কণী হৈ গ'ল। তো একফালে কিন্তু দহি গ'ল ৰে দেই চালা, মোৰ লাৰা বস্তুখন ভাল হোৱা নাই না, কৰছে না খন্তি এইবাৰ। তো আইটেম হ'ল আমাৰ দালি, চব্জি আৰু কণী। কণীটো এনেকৈ মই প্লাষ্টিকত ভৰাই আনিছোঁ। তো মানে মাছ নাখাওঁ আৰু এতিয়া। তো মাছ খাইছোঁৱে, বহুত খালোঁ মানে। এতিয়া মানে কণী তো দোকানৰ পৰা লৈ আনি মানে ভাজি দিলোঁৱে আৰু গাইছ। তো খাব লাগে আৰু অলপ মই বেছিকৈ লওঁ, মই ভাজি আনিছোঁ না। হা ৰ মই দি আছোঁ। হাতখন ধুৱাইছে নে নাই? হা কোনে কটি ধুই আহিলোঁ। কাৰণ মই ভাজি আনিছোঁ না, মোক লাগব বেছিকৈ। আৰু মানে আমাৰ এই গুৰু মানে কেইটা ৰেডি কৰি দিল। তো ইয়াতে কইনা বহিব, নখ কাটিব এতিয়া কইনাক। বাইদেউ গুৰু বেলে নখ কাটিব, পইচা দিব লাগিব আপুনি। অঁ হ'ব কি ক'লি ডাইলগটো? তিনিজন য'ত নিৰঞ্জন ত'ত। অঁ আচ্ছা বঢ়িয়া। গুৰু অ'ৰা পাইছা নাই ফটো? পাইছা? मोबाइल ये भाई लोग और मैं यहाँ पे बेच रहा हूँ। हाय भाई लोग, वेलकम माय टू चैनल तो नाम तो কি আছিল? प्रसन्न दास फोटोग्राफी ब्लॉग। प्रसन्न दास फोटोग्राफी ब्लॉग। মোৰ চেনেলটো নাম আয়া। এইটো হ'ল সীমন্ত, এইটো হ'ল আমাৰ গেলামুদহি। কি উল্টাইছা এর দ্বারা ইনকে বইবা এই কাহি মাটি ওলাই আছে। এইটো শব্দ কাটি দিলে হ'ল, শব্দ এডিট কৰিলে। মানে দেউ গেল সেইটো এইবাৰ নতুন হৈছে এইবাৰ, সেইটো টোপনি লাগছে। এইটো মানে নতুন দেউ ওলাই লৈ আহা। আনি আছো। অলপ মিঠাতেল দি
ওম দৈ একচাল দিয়াই নাম কি দেউহে আপনি ক'ত শিকি আছে আপনি হা ও হাত জোৰ কৰিব হোম দক্ষিণা এতিয়া আপোনাক কিমান দিব লাগিল 1051 টকা এটা হোম দক্ষিণা দৰা দিয়কচোন মনৰ হেই ধূপ জ্বলি দিয়া তুমি ধূপ জ্বলালি অ এতিয়া মানে আৰু এটা কইনা আহিব তো এইখন আৰু বেলেগ বিয়া হ'ব নিশ্চয় কইনাটোক মাতি লৈ আহা কইনাটো আনিছো ৰ'ব কইনা নাহে বোলে কাটি আছে কইনাটোক লৈ আহা দেউক দেখা পাই ভয় খাইছে নেকি মোবাইলটো কিবা বিগালি